হঠাৎ তৎপৰ হৈছে RSS। বিজেপিলৈ আহি আছে বিখ্যাত ছাত্ৰ নেতা। গুৱাহাটীত বিজেপিৰ প্ৰাৰ্থী ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য। সৰ্বানন্দ সোণোৱালৰ ৰাজনৈতিক অংক কি? দেশৰ সাধাৰণ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত পুনৰ সক্ৰিয় হৈ উঠিছে ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘ চমুকৈ RSS। বিগত সময়ছোৱাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ তৎপৰতা আৰু প্ৰচেষ্টাৰ ফলত অসমত শক্তিশালী হৈ উঠিছে বিজেপি। অসম তথা উত্তৰ পূৰ্বাঞ্চলত হিন্দুত্ববাদৰ প্ৰয়োগ সফল হৈছে, কিন্তু তৎসত্ত্বেও অসমত বিজেপিৰ ৰাজনৈতিক স্থিতিক লৈ সন্তুষ্ট নহয় RSSৰ নেতৃবৰ্গ। এই ক্ষেত্ৰত বিজেপিৰ ৰাজ্যিক নেতৃত্বৰ সলনিও বিচাৰিছে উত্তৰ অসম প্ৰান্তৰ RSSৰ প্ৰচাৰক তথা শীৰ্ষ নেতাই। RSSৰ প্ৰধান কাৰ্যালয় কেশৱ ধামৰ এক সূত্ৰৰ পৰা সম্ভেদ পোৱা অনুসৰি অসমৰ অন্যতম ছাত্ৰ নেতা তথা সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰে যোগাযোগ আৰম্ভ কৰিছে RSSৰ কেইবাগৰাকী শীৰ্ষ নেতাই। সূত্ৰটোৱে লগতে ইয়াকো দাবী কৰিছে যে ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ পৰৱৰ্তী সাধাৰণ নিৰ্বাচনত গুৱাহাটীত বিজেপিৰ দলীয় প্ৰাৰ্থী হ'ব। ইতিমধ্যে গুৱাহাটী লোকসভা সমষ্টিৰ বাবে তৎপৰ হৈ উঠিছে বিজেপিৰ মহিলা মৰ্চাৰ সভানেত্ৰী আঙুৰলতা ডেকা। একে সময়তে ৰাজ্যিক বিজেপিৰ এক সূত্ৰও দাবী কৰিছে যে গুৱাহাটী লোকসভা সমষ্টিত সাংসদ কুইনুজাই প্ৰাৰ্থিত্ব নোপোৱাটো নিশ্চিত। গতিকে গুৱাহাটী লোকসভা সমষ্টিক লৈ বিজেপিত আৰম্ভ হৈছে লবি কেন্দ্ৰিক সংঘাত। কিন্তু সম্ভেদ পোৱা অনুসৰি RSSৰ হস্তক্ষেপত ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই হ'ব গুৱাহাটীত বিজেপিৰ দলীয় প্ৰাৰ্থী।